वेलकम बैक टू डेजिस किचन अगेन मैं आज आपनलोकर आगत आरो नतुन रेसिपि एटा লৈ আহিছো প্ৰথমৰ পৰা হেকলকে চাই থাকিব ৰেচিপিটো আজি মই বনাব গৈ আছো কলপচলাৰ লগত চিকেন কেনেকৈ বনাই আৰু আপুনি যদি মোৰ চেনেলটো আজি নতুন চাই সাবস্ক্ৰাইব কৰিব আৰু যদি পুৰণা এচিজে লাইক কৰক কমেন্ট কৰক বহুত শেয়াৰ কৰক এতিয়া মই গৈ আছো যে কলপচলাৰ লগত চিকেন বনাবৰ কাৰণে কি কি ইনগ্ৰেডিয়েন্টছ লাগে এইখিনি দেখাই আছো আমাৰ 1 কিলো চিকেন লৈছো এটো কলপচলা কেটুকুৰমান লৈছো দেখিছে কোৱান্টিটিটো আপোনালোকে ইয়াতে মই 3টা পিয়াজ লৈছো ডাঙৰ পিয়াজ ইয়াতে আলু লৈছো দুটা এয়া মোৰ মছলাখিনি ইয়াতে আদা নহৰু পেষ্ট আছে ইয়াতে আছে শুকান জলকীয়া জিৰা আৰু জালুক পেষ্ট কৰি লৈছো এটো মিট মছলা হালধি গুড়ি নিমখ জিৰা গুড়ি ধনিয়া পাউডাৰ গৰম মছলা এইখিনি ইনগ্ৰেডিয়েন্টছ নৰমালি চিকেন বনাবৰ কাৰণে এইখিনি লাগে কেৱল এটো এড থাকিব কলপচলা চাই দেখো কেৰাইখন আমি এতিয়া গৰম হ'ব দিছো এতিয়া আমি তেল দি দিলো তেলটো গৰম হ'ব দিছো তেলটো গৰম হৈ গল এতিয়া আমি পিয়াজখিনি বহাই দিম গোটেইখিনি পিয়াজ বহাই দিছো আমি পিয়াজখিনি ভালকে গোল্ডেন ব্ৰাউন নোহোৱালৈকে অকণ ভাজি লম পিয়াজটো অকমান গোল্ডেন ব্ৰাউন হৈছে এতিয়া মই মছলাখিনি দি দিম ইয়াত দিলো হালধি গুড়ি নিমখ এইখিনি দি পেলাই আমি ভালকৈ এবাৰ লৰাই দিওঁ এতিয়া দিম আমি জিৰা গুড়িটো যিটো গুড়া পাউডাৰ আছে সেইটো দি দিছোঁ তাৰপিছত দিম আমি ধনিয়া গুড়িটো গোটেইখিনি ভালকৈ এতিয়া লৰাই দিম মই মানে চিকেন বা কিবা মাংস বনালে মই আগতে মছলাখিনি দি দিওঁ আগতে আপোনালোকক মানে বনাইছিলোঁ দেখাইছিলোঁ চাই ল'ব যদি চোৱা নাই এতিয়া মই দি দিম ইয়াতে মিট মছলাটো এইটো পিঁয়াজখিনি প্ৰায় ভাজা হৈছে এতিয়া আমি আলু আৰু পচলা যিখিনি আছিল আমাৰ এইখিনি দি দিম এতিয়া একেলগে দি দিম আমি দি পেলাই ভাজি ল'ম এইটো ভালকৈ ভাজি ল'ম লৰাই লৈছোঁ মছলাখিনিৰ লগত আমি আদা নহৰু এতিয়ালৈকে দিয়া নাই এইখিনি ভালকৈ একদম ভাজি ল'ব লাগিব শুকান জলকীয়া আৰু আদা নহৰু পেষ্টটো এয়া আমি দি দিলোঁ এইখিনি লৰাই দিওঁ ভালকৈ এইখিনি এতিয়াই দিছোঁ একেলগে ভাজি যাব কিন্তু আমাৰ ভাজা হোৱা নাই এতিয়ালৈকে অকণমান টাইম ভাজিব লাগিব চাই থাকক ভিডিঅ'টো স্মেল কিন্তু ধুনীয়া ওলাইছে হা বনাই পেলাই মোক আপুনি থেংক ইউ ক'ব হা ভাজি আছোঁ আমি জলকীয়াটো লাষ্টত দিম জলকীয়াটো আগত মই এইকাৰণে নিদিওঁ মোৰ প্ৰত্যেক ৰেচিপিটোত চাগে আপোনালোকে চাই আগত দিলে নহয় জ্বলাটো নাপায় ইমান জলকীয়াটোৰ সেয়া মানে জ্বলাটো তেলৰ লগতে উৰি গুচি যায় চ' মই জ্বলাটো লাষ্টত দিওঁ জ্বলাটো দিবৰ কাৰণে আমি ভাজি আছোঁ 10 মিনিটমান ভাজিলোঁ এইটো এতিয়া আমি দি দিম চিকেনখিনি আমি চিকেনটো দি দিলোঁ এইটো এতিয়া আমি ভালকৈ লৰাই দিম অকণমান দি দিছোঁ এইটো মই আগত মেনশ্যন কৰা নাছিলোঁ চেনিটো কালাৰ ধুনীয়া আমি সেইকাৰণে দিছিলোঁ যদি ভাল নাপায় নিদিলেও কথা নাই আমি ভাজি আছোঁ গোটেই মছলা দিয়া হৈ গৈছে অকল গৰম মছলা আৰু জলকীয়াটো দিব আছে খোৱাৰ নিচিনা ভাজি থাকক মাংসটো ভাজি অলমষ্ট হৈ গৈছে বহুত ভাজিলোঁ 40 মিনিটমান ভাজিছোঁ এয়া চাওক আমাৰ আলু সিজি গৈছে 30 মিনিটমান আমি ভাজিলোঁ এতিয়া আমি গৰম পানী দি দিম ইয়াতে আমি গৰম পানী হ'ব দি থৈ দিছিলোঁ কালাৰটো দেখিব পাইছে বহুত ধুনীয়া হৈছে কালাৰটো মেইনলি আমাৰ যদি কালাৰটো ভাল হয় তেতিয়া খাব মন যায় আমি গৰম পানী দি দিলোঁ ইয়াতে অকণমান টাইম এনেকৈ ৰাখি থৈ দিম যেতিয়ালৈকে ফুল নাযায় পানীটো আমি এতিয়া গৰম মছলাটো দি দিম বন্ধ কৰিব হোৱা নাই ষ্টিল এতিয়া গৰম মছলাটো দি লৰাই থৈ দিম
বন্ধ কৰিব হৈছে আৰু আমি জলকীয়াটো দি পেলাই 5 মিনিট পিছত আমি বন্ধ কৰি দিম এইটো গ্ৰেভি কৰি ৰাখিম ৰুটিৰ লগত খাবৰ কাৰণে আমাৰ মাংস বনাই ৰেডি হৈ গ'ল এইখিনি আমাৰ কল পচলা যে আছিল সেয়া একদম সিজি পেলাই অৱস্থা নাই এক বা দুই টুকুৰহে গম পায় কল পচলা দিয়া বুলি আমাৰ ৰেডি হৈ গ'ল এতিয়া আমি গেছটো অফ কৰিম এয়া হৈ গ'ল আমাৰ কল পচলাৰ লগত চিকেন বনাই এতিয়া আমি এইটো সাৰ্ভ কৰিম